নমস্কাৰ বন্ধু বান্ধৱীসকল এডুকেশ্যন ফৰ ইউ চেনেলৰ নতুন এটা ভিডিঅ'লৈ আপোনালোক সকলোকে পুনৰ এবাৰ স্বাগতম জনাইছোঁ। আজিৰ এই ভিডিঅ'টিত আমি কেনেদৰে আপোনালোকৰ এনৰলমেণ্ট আইডি ব্যৱহাৰ কৰি নিজৰ মোবাইলতে আধাৰ কাৰ্ড ডাউনলোড কৰিব পাৰিব সেই বিষয়ে আলোচনা কৰিম। আধাৰ কাৰ্ড ডাউনলোড কৰিবৰ বাবে আপোনালোকে যেতিয়া আধাৰ কাৰ্ডৰ বাবে অনলাইন কৰিছিলে তেতিয়া আপোনালোকক এনেকুৱা এখন ৰিচিপ্ট দিছিলে। সেই ৰিচিপ্টখন লাগিব। ৰিচিপ্টখনত ডেট আৰু লগতে এনৰলমেণ্ট আইডিটো লিখি দিয়া আছে। এই তিনিটা বস্তু ব্যৱহাৰ কৰিয়ে আপোনালোকে নিজৰ মোবাইলতে অতি সহজতে নিজৰ আধাৰ কাৰ্ডখন ডাউনলোড কৰি ল'ব পাৰিব। ইয়াৰ বাবে আপোনালোকে প্ৰথমে নিজৰ মোবাইলত যিকোনো এটা ব্ৰাউজাৰ অপেন কৰিব। মই গুগলত ক্লিক কৰিলোঁ আৰু ইয়াত সাৰ্চ কৰিব লাগিব UIDAI লিখিব আৰু সাৰ্চ কৰি দিব। লগে লগে আপোনালোকৰ সন্মুখত এনেকুৱা এখন ইণ্টাৰফেচ অপেন হ'ব। ইয়াত প্ৰথমতে দেখিছে uidai.gov.in এই ৱেবছাইটটোত ক্লিক কৰিব। ইয়াত ক্লিক কৰাৰ লগে লগে আপোনালোকৰ সন্মুখত এনেকুৱা এখন ইণ্টাৰফেচ খোল খাব। ইয়াত আপোনালোকে গেট আধাৰ ইয়াত ক্লিক কৰিব। ইয়াৰ পিছত আপোনালোকৰ সন্মুখত এনেকুৱা এখন পেজ খোল খাব য'ত আপোনালোকে স্ক্ৰল ডাউন কৰিব লাগিব আৰু এটা অপশ্যন দেখিব ডাউনলোড আধাৰ। আপোনালোকে ইয়াত ক্লিক কৰিব। ডাউনলোড আধাৰ ক্লিক কৰাৰ লগে লগে আপোনালোকে দেখিবলৈ পাব এনেকুৱা এখন ইণ্টাৰফেচ। ইয়াত লিখা আছে ডাউনলোড ইলেক্ট্ৰনিক কপি অফ ইয়ৰ আধাৰ। আই হেভ আধাৰ নম্বৰ, এনৰলমেণ্ট আইডি, ভাৰ্চুৱেল আইডি। আপোনালোকে এই তিনিওটা বস্তু আধাৰ নম্বৰ, এনৰলমেণ্ট আইডি বা ভাৰ্চুৱেল আইডি এই তিনিওটাৰ ভিতৰত যিকোনো এটা ব্যৱহাৰ কৰি আপোনালোকৰ আধাৰ কাৰ্ডখনৰ ইলেক্ট্ৰনিক কপি এটা ডাউনলোড কৰিব পাৰিব। মই যিহেতু আপোনালোকক এনৰলমেণ্ট আইডি ব্যৱহাৰ কৰি কেনেকৈ আধাৰ কাৰ্ড ডাউনলোড কৰে তাৰ বিষয়ে ক'ম, গতিকে আপোনালোকে এনৰলমেণ্ট আইডিত ক্লিক কৰিব। লগে লগে আপোনালোকক এনৰলমেণ্ট আইডি ইয়াত লিখিবলৈ দিব। ইয়াত আপোনালোকে নিজৰ এনৰলমেণ্ট আইডিটো লিখিব। মই মোৰ এনৰলমেণ্ট আইডিটো লিখি লৈছোঁ। এনৰলমেণ্ট আইডিটো আপোনালোকৰ ৰিচিপ্টটোত যি 4টা সংখ্যা বা 5টা সংখ্যাৰ পিছে পিছে যি এডাল অব্লিক চিন দিছে এই অব্লিক চিনডাল আপোনালোকে ইয়াত টাইপ নকৰিব। ইয়াৰ তলতে আপোনালোকে ডেট আৰু টাইমটো দিব লাগিব। আপোনালোকে শুদ্ধকৈ নিজৰ অনলাইন কৰাৰ ডেটটো আৰু টাইমটো শুদ্ধকৈ লিখি দিব। তাৰপিছত এটা অপশ্যন দেখিছে আই ৱান্ট এ মাস্কড আধাৰ। এই অপশ্যনটোত আপোনালোকে কেতিয়াও ক্লিক নকৰিব। ইয়াৰ পিছত আপোনালোকক এটা কেপচা কোড ইয়াত টাইপ কৰিবলৈ দিছে। আপোনালোকে ইয়াত যেনেদৰে আছে তেনেদৰে কেপচা কোডটো ইয়াত টাইপ কৰিব। কেপচা কোডটো টাইপ কৰাৰ পিছত আপোনালোকে চেণ্ড OTPত ক্লিক কৰিব। চেণ্ড OTPত ক্লিক কৰাৰ লগে লগে আপোনালোকৰ যিটো ৰেজিষ্টাৰ্ড মোবাইল নম্বৰ আছে তাত এটা OTP আহিব। সেই OTPটো আপোনালোকে ইয়াত ক্লিক কৰিব লাগিব। OTPটো ইয়াত মই লিখি দিলোঁ। লিখি দিয়াৰ পিছত আপোনালোকে তলত কেইটামান প্ৰশ্ন সুধিছে চাই যাব। ডিড ইউ ন' ডেট ইউ কেন অৰ্ডাৰ ৰিপ্ৰিণ্ট অফ ইয়ৰ আধাৰ লেটাৰ ফ্ৰম UIDAI ৱেবছাইট। ইয়াত আপোনালোকে নোট ক্লিক কৰিব। 2 নম্বৰত চাওক ইন হাউ মেনি ডেইজ ডিড ইউ ৰিচিভ দ্য ৰিপ্ৰিণ্টেড আধাৰ লেটাৰ আফটাৰ গেটিং SMS ফ্ৰম ইণ্ডিয়া পোষ্ট। ইয়াত আপোনালোকে ডিড নট ৰিচিভত ক্লিক কৰিব আৰু লগে লগে ভেৰিফাই এণ্ড ডাউনলোডত ক্লিক কৰি দিব। লগে লগে আপোনালোকৰ আধাৰ কাৰ্ডখন মোবাইলত ডাউনলোড হৈ যাব।
কিন্তু আপোনালোকৰ আধাৰ কাৰ্ডখন প্ৰটেক্টেড হৈ থাকিব ইয়াত আপোনালোকে এটা পাছৱৰ্ড টিপিব লাগিব পাছৱৰ্ড টিপি আপোনালোকে নিজৰ আধাৰ কাৰ্ডখন চাব পাৰিব আৰু পাছৱৰ্ডটো হ'ব আপোনালোকৰ নামৰ প্ৰথম 4টা আখৰ আৰু লগতে আপোনালোকৰ জন্মৰ চনটো আৰু লগে লগে আপোনালোকে ওপেন কৰিব আৰু আপোনালোকৰ সন্মুখত আপোনালোকৰ আধাৰ কাৰ্ডখন দেখিবলৈ পাব ভিডিওটো ইমানেই আছিল আমাৰ যদি ভিডিওটো ভাল লাগিছে তেন্তে এটা লাইক কৰিব কমেন্ট কৰিব আৰু আপোনালোকে যদি আমাৰ চেনেলটো নতুনকৈ চাইছে তেন্তে চেনেলটি সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব ধন্যবাদ